আমি পাম এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰোঁ। কেনেকুৱা ব্যৱহাৰ? যেনে মোৰ হাজবেণ্ডৰ এখন সৰু দোকান আছে, টকাটো তাতে লগাই দিলোঁ। বোলে নহয় মই গাই গৰু এটা কিনিম, গাই গৰু কিনিলে মুৰ্গী, গাহৰি, ছাগলী, বিহুৱান যি হওক এই 10,000 টকাটো আমি ভাল কৰি ব্যৱহাৰ কৰোঁ। আৰু 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক চৰকাৰে আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত জমা দিব। প্ৰথমতে পাব 10, পিছত পাব কিন্তু 25টো চবেই নাপায়, 10টো চবেই পাব। 25টো কোনে পাব? যোনে 10,000টো ভাল কৰি খৰচ কৰিব। বুজি পালে? পিছত আকৌ মোক নকব যে 10টো পালো 25টো পোৱা নাই বুলি। 25টো সেইসকলে পাব যোনে ভাল কৰি 10,000টো ব্যৱহাৰ কৰিব। 10 গৰাকী মহিলা থাকে এটা গ্ৰুপত, 10,000 হলে 1 লাখ হৈ গ'ল। সঞ্চয় এটাও আৰম্ভ কৰিব পাৰে বা যি কৰে আপোনালোকে কৰিব, কিন্তু 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিলে পিছত আপোনালোকে চৰকাৰৰ পৰা আৰু 25,000 টকা আপোনালোকে লাভ কৰিব। বুজি পালে গোটেইখিনি? মোদী কি গ্যাৰেণ্টি মানে কি? চাকৰি পাম, দালাল